আমাৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব বেল আইকনটো দাবাই দিব বন্ধন লৈ 20,000 টকাৰ মাছ এৰি দিলোঁ গোটেই পানীয়ে মাছ লৈ গ'ল চব চেচ সকলোৱে চেচ এতিয়া মোৰ দাদা আপোনাৰ কি হৈছে মোৰ টেনশ্যন হৈছে কি হৰে মান টেনশ্যন কবি বন্ধন লৈ মাছ এৰি দিলোঁ মাছটো এতিয়া গোটেই পানীটো গুচি গ'ল কালি আছে কিস্তিটো ক'ৰ পৰা মেনেজ কৰোঁ ভাবিয়ে টেনশ্যন কিয় কৰিব লাগে আমাৰো পুখুৰীৰ মাছ বেছি নহয় কি খাবি মোৰ এই 93 বিঘা মাটি তলত আহিছে পুখুৰী পটানো পানী আছে অ মহেশ অ তুই কি হবা পালে ৰ মোৰ ৰতন দা দেখো ৰতনদাৰ লগত মাছ দিয়াৰ আলোচনা কৰিছিলোঁ মাছ দিছিল গেছি বোলে ৰতন দা বোলে 93 বিঘাত 20,000 টকাৰ মাছ দিছিল কি কয় 93 বিঘাত 20,000 টকা মাছ দিছি হয় বোলে অ মোক কি চাপ লৈ লাগে গান মাৰিবি আহিছে এই বানৰ পানী কি হোৱা নাই তো গান মাৰিবি আহিছে তাতকৈ আৰু চাপা নাছে এই কি ডাঙৰ দা বোলে দুটা ঘৰ আহিছে এ ৰ মোক কিয় মাৰছিয়া এতিয়া মাছে বাৰী হাৰে বাৰী হেবাৰ কিয় তোমাৰ কি হৈছে বহুত মাছ আছে তুমি কি লছ হৈছে ন মাছ মোক কি লছ হৈছে বেয়া আছে চাহ মোৰ 93 বিঘা মাটি কল গেল 20,000 টকাৰ মাছ গম পাইছা তই কি জানবি আমাৰ দুখুৰ কথা বাৰী হাৰে বানত নকপা আৰু যি কলা বহুত দুখ লাগিল এতিয়া তোমালোকে যাই থকা নাই বাৰী হাৰা কথা ক'লে মোৰ মনটো বেয়া লাগি যাব ঐ মোৰ জেংডাল দি মই যাওঁ ঐ চাহ ভালকৈ ধৰিবি